নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লবকাকতীয়া মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। মই আমাৰ বাগিচাত আছোঁ আৰু ৰাতিপুৱাৰ ভাগত আমাৰ বাগানৰ এই অংশটোত পাতটো ছিঙা হ'ল, বেলেগ এটা অংশত পাত ছিঙি আছে। বৰ্তমান আজি ৰাতিপুৱা এই অংশটোত পাত ছিঙা হ'ল আৰু দেউতা আৰু লগত দুজন ল'ৰাক লগলৈ দেউতাই বাগানত আজি 2-3 দিনমান আগত এই গছবিলাকৰ যিবিলাক ডাল আছিল এইবিলাক কাটি পৰিষ্কাৰ কৰি দিলে। এতিয়া বৰ্তমান বাগানখন অলপ ভাল লগা হৈছে। বন্ধু বান্ধৱীসকল, সম্পূৰ্ণ ভাল হোৱা নাই। বাগানৰ এই অংশটোত অলপমান ভাল লগা হৈছে, আৰু আছে কাম। হোৱা দূৰত গছবিলাক অলপ বেছিকৈ বাঢ়িছে। সেই গছবিলাক কাষৰ কিছুমান গছ আছে, সেই গছবিলাক কাটি দিব লাগিব, তেতিয়াহে বাগানখন অলপ ভাল লগা হ'ব। এতিয়া বৰ্তমান এই খণ্ডটোত অলপ ভাল লগা বুলি ক'ব পাৰি। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টো মই আপোনালোকৰ বাবে বনালোঁ আৰু আগন্তুক দিনত আৰু ভিডিঅ' বনাম। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, আপোনালোকে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব। পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই লবকাকতীয়ে আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।